গাইছ কলপচলা আৰু মচুৰ দালি সৈতে ৰেচিপি বনাব লৈছোঁ। কেনেকুৱা হয় ক'ব নোৱাৰোঁ, তাকে ট্ৰাই কৰি চাম। এতিয়া সকলোখিনি কাটি ৰেডি কৰি ল'লোঁ। এতিয়া বনাম আৰু প্ৰথমতে দিলোঁ তেল, তাৰপাছতে মই দিছোঁ জিৰা, আচলতে শুকান জলকীয়া দিলেও হয়, মোৰ ইমান শুকান জলকীয়াটো অপকাৰ কৰে, সেইকাৰণে কেঁচা জলকীয়া দিছোঁ। লগতে দিছোঁ পিঁয়াজখিনি। মই বিশেষ বৰকৈ একো মছলা ইউজ নকৰোঁ, মই নিজে যিহেতু খাব নোৱাৰোঁ। আদা নহৰু দিম, লগতে দিছোঁ আদা নহৰু গলালৈকে গলি নোযোৱালৈকে অলপ মুগা ৰঙৰ দৰে হোৱালৈকে মই ভাজি থাকিম। দেখিছে মই ভাজি আছোঁ নহৰু নোযোৱালৈকে। মচুৰ দালিখিনি দি দিছোঁ। এতিয়া দিম হালধি, নিমখ। ঘৰৰ হালধি মায়ে দি পঠিওৱা, আমি অকণমান দিছোঁ, আধা চামুচ। হালধিখিনি বিৰাট ধুনীয়া। মই মছলা ইউজ নকৰোঁ কৈছোঁৱে। অকণমান নিমখ দি দিছোঁ। অকণমান এইখিনি ভাজি লৈ ঢাকনি দিম। তাৰপাছত দেখিছে অকণমান ভাজি ল'লোঁ। এতিয়া লগতে কাটি থোৱা এই কলপচলাখিনি দি দিছোঁ। এতিয়া অলপ সময় কাৰণে ঢাকি দিম। অকণমান পানী দিব লাগিব, পানী গৰম কৰিছোঁ। এইটো উতলাই ল'ব, তেতিয়া ভাল হয় আৰু। এনেকৈ মোৰ পানী হৈ গ'ল। লগতে মই আকৌ ভাতো বহাই দিছোঁ, এইফালে চৌচাতে বহাই দিছোঁ। এয়া দেখিছে, এয়া ভাজি আছোঁ। এতিয়া অকণমান লগাগতে হৈছে দেখি ন। হৈছে আৰু ইয়াতে এতিয়া মই গৰম কৰিছিলোঁ যে পানী অকণমান দি দিম। আপোনাৰ আন্দাজমতে দিব আৰু কিমান পানী। আকৌ কম হ'ব লাগিব, দালিটো সিজিব লাগিব যে বিশেষকৈ পানী দি দিছোঁ। এইটো সিজিবৰ কাৰণে ঢাকোন লগাই দিম। এয়া অলৰেডি হৈছেগৈ আৰু বেলেগ মছলা একো দিয়া নাই, সেইকাৰণে অকণমান গৰম মছলা দি দিছোঁ। গৰম মছলাখিনি দিয়াৰ পিছত অকণমান উতলিব লাগিব। গৰম কৰি অলপ সময় উতলাৰ পিছত কট কৰি দিম। এয়া মোৰ বনাই হৈ গ'ল। আজি বিশেষ একো নাই, আজি নিৰামিষ খাওঁ, মন যায় যে। সেইকাৰণে ৰুটি বনালোঁ, দালি আছে, অকণমান এই অমিতা চয়াবিন আলু ভাজি, আৰু আপোনালোকক এটা ৰেচিপি দেখুৱাবলৈ পাহৰিলোঁ, বুটৰ চাটনি বনাইছিলোঁ। ঘৰৰ পৰা এবাৰ আহোঁতে মচন্দৰী গছ লৈ আহিছিলোঁ, তাকে হৈছে ছিঙি খাব পৰা। মচন্দৰী আৰু বঙালী গোন্ধোৱা বুলি কয় আমাৰ সেই চাইডে, সেয়া বুটে দি বনাইছিলোঁ, নহৰু আদা দি চাটনি অকণমান বনালোঁ। ফাইনেলি মই আজি ৰাতিৰ কাৰণে সকলোখিনি ৰেডি হৈ গ'ল। কেনেকুৱা লাগিলে আপোনালোকে জনাব দেই।
মনডে আজি নিৰামিষেই খোৱা হয়। মইতো দিনতো নাখাওঁ, এতিয়া খাম। আগতে বইল খাইছিলোঁ, কোনোবাই ক'লে ৰাতি তেল মাৰিলেও খাব পাৰি বুলি, খাব লৈছোঁ আজিকালি। আজি সেইকাৰণে ইয়াকে বনালোঁ আৰু। ভিডিঅ'টো কেনেকুৱা পালে জনাব, লগতে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰি দিব আৰু লাইক এটা কৰিবলৈ নাপাহৰিব। নতুনকৈ ভিডিঅ' বনাব শিকিছোঁ, বিশেষ ভালকৈ বনাব নাজানো, কেনেকুৱা হৈছে তাকে ক'ব আৰু লগতে লাইক এটা কৰি দিব।